নমস্কাৰ মোৰ নাম প্ৰকাশ নাৰ্জাৰী আপোনালোকে চাই আছে বিএম সেটআপ চেনেল মই আজি বাক্সা ডিস্ট্ৰিক্টৰ 20 নং মথনগুৰি কনস্টিটিউয়েন্সিৰ মানে এজন শাহজান আলী আহমেদ এইজন ইউপিপিএল দলৰ পৰা খেলিব মানে বিটিএডি এইটো ইলেকশন যোনটো হৈ আছে মানে হ'ব এতিয়া 2020 কিন্তু ডিউ টু করোনা ভাইৰাছ এইটো এতিয়া জব্দ হৈছে মানে থাকিছে ষ্টপ হৈছে তো মই এতিয়া মানে আপোনাক শাহজান আলী আহমেদ স্যারক মই এতিয়া আমাৰ বিএম সেটআপ চেনেলৰ দ্বাৰে মানে খুলুমবাই ওয়েলকাম জানিছো যে আপুনি যে আমাক টাইম দিছে যে অলপ এটা ইন্টাৰভিউ বা টক শো কৰিব কাৰণে মানে আমি ইয়াত বহুত কথা মানে আমি মানে জানিব পাৰিব যে আমাৰ এটো শাহজান আলী আহমেদ স্যার আগত কি কৰিছিলে এতিয়া পলিটিকেলত কিয় কাৰণে আহিছে আৰু পলিটিকেলত যদি এইবাৰ ইলেকশনত যদি জিকে হি কি কাম কৰিব আৰু 20 নং মথনগুৰি কনস্টিটিউয়েন্সিৰ হে 2005 পৰা ইলেকশন যোনটো হৈছে হয় না নহয় টোটালি 3 বাৰ হৈ গল না 3 বাৰ হৈ গল হে 3 বাৰৰ মাজত মানে বিপিএফ দলৰ দুবাৰ হৈছে তাৰ পিছত 3 বাৰ হৈছে না বিপিএফ 3 বাৰ হৈছে বিপিএফ 3 বাৰ হৈছে তাৰ পিছত হিয়াৰ মানে আমি কেনেকুৱা ডেভেলপ হৈছে হেতু আমি জানিব পাৰিম সো আমি হেতু জানিব বিচাৰিছো স্যার মানে আমাৰ যোবিলাক ভিউয়াৰ্স আছে হেবিলাক জানিব বিচাৰিছে আপুনি পলিটিক্যাল আহা আগত কি কাম কৰিছিলে ধন্যবাদ জানাইছো আপুনি ইমান দূৰত কষ্ট কৰি আহা কাৰণে আৰু এই চেনেলৰ আৰু মংগল হক চেনেলৰ আৰু বেছি সাবস্ক্ৰাইবাৰ হক আৰু বেছি ভিউয়াৰ পাওক হেতু আৰু মোৰ নাম শাহজান আলী আহমেদ ইতিমধ্যে আপুনি কৈছে মথনগুৰি সমষ্টিৰ ইউপিপিএল দলৰ ক্যান্ডিডেট আৰু আমাৰ এই সমষ্টিটো সকলো জাতি জনগোষ্ঠীৰ মানুহ আছে আৰু টোটাল প্ৰায় 64000 অলপ কম 20 নং কনস্টিটিউয়েন্সিৰ হেতু মানে মথনগুৰি সমষ্টিৰ প্ৰায় 64000 ভোটাৰ টোটালত আছে টোটালত আৰু পোলিং তো এতিয়া সব 50 মান তেনেকে পোলিং হ'ব বুলি আমি এটা ধাৰণা কৰিব পাৰো যে ন এটো বাৰু হিসাব বেলেগ কথা কিন্তু এতিয়া আমাৰ যেহেতু নিৰ্বাচনত দুবাৰকে নিৰ্দলীয় জিকিছিলে মাখন স্বৰ্গীয়ালী তেওঁ দুবাৰকে জিকি গৈছে জিকাৰ পিছত বিপিএফ দলত যোগদান কৰিছে ইন্ডিপেন্ডেন্ট আছিল না হয় ইন্ডিপেন্ডেন্ট আছিল তাৰ পিছত তৃতীয়বাৰ মানে এই লাষ্ট টাইম আপোনাৰ গৌতম দাস বিপিএফৰ টিকট লৈ পেলাই তেওঁ জিকি আহিল গতিকে এইটো হৈছে লাষ্ট 15 ইয়াৰৰ আপোনাৰ হিষ্ট্ৰী আৰু এইটো হিষ্ট্ৰী আপুনি চাব বিপিএফ দলত থাকি পেলাই গৌতম দাসে ৰাইজৰ কাম কৰিব নোৱাৰিলে যাৰ কাৰণে তেওঁ ক্ষুব্ধ হৈ পেলাই বিপিএফ ত্যাগ কৰি পেলাই বিজেপিৰ পৰা টিকট ললে এতিয়া মানে বিপিএফ দলৰ লগত হি এতিয়া মানে নাই আৰু ন ৰানিং এমচিএলএ যিজন তেওঁ বিপিএফৰ পৰা খেলি থকা নাই তেওঁ খেলি আছে বিজেপিৰ পৰা গতিকে আলটিমেটলি আমাৰ সমষ্টিটো ডিপ্ৰাইভ হৈ আছে কাৰণ ইণ্ডিপেন্ডেন্ট ক্যান্ডিডেট তাক গুৰুত্ব দিয়া নাছিলে নিদিয়াৰ কাৰণে তাত টিএলসিসি বিলাক বেলেগে গঠন কৰি আছে এমচিএলএ হিবিলাক চান্স পোৱা নাই ডেভেলপমেন্টৰ কাম হোৱা নাই কত এটা আপনি চকুত লগা ভাল ডেভেলপমেন্টৰ কাম আমাৰ মথনগুৰিত নাপায় আৰু যিখিনি সেন্ট্ৰেল গভৰ্ণমেন্টৰ স্কিম আছে সেইখিনিও আপোনাৰ বিৰাট খেলি মেলিকে আপোনাৰ ইমপ্লিমেন্ট কৰিছে কাৰণ পিএমজিএসৱাই বা পিএমএৱাই যিটো আছে যিবিলাক এই আৱাস যোজনাৰ ঘৰবিলাক যে আছে এই ঘৰবিলাকৰ ক্ষেত্ৰত যথেষ্ট খেলি মেলি টকা লৈছে ঘৰ দিয়া নাই আইডি নম্বৰ বিলাক হৈছে কিন্তু ঘৰ দিয়া নাই আমি ৰাস্তা বিলাক যত হ'ব লাগে এই ৰাস্তা হোৱা নাই ডেভেলপ হোৱাই নাই এমজি এন্ট্ৰাগাৰ নামত এমজি এন্ট্ৰাগাৰ কোনো জব কাৰ্ড হোল্ডাৰে আপোনাৰ কৰ্মদিনৰ যিখিনি মিনিমাম যিখিনি পাব লাগে পোৱা নাই আৰু জব কাৰ্ড বিলাক বহুত চেয়াৰমেনে বহুত বিচিডিচিৰ আপোনাৰ মেম্বাৰে নিজৰ হাতত ৰাখি থৈছে সীমাহীন দুৰ্নীতি আমাৰ সমষ্টিত হৈছে বিগত সময়ত যাৰ কাৰণে ৰাইজে পৰিৱৰ্তন বিচাৰিছে কিন্তু মই এতিয়া মানে হেতু জানিব বিচাৰিছে আপুনি পলিটিক্যাল আহা আগত কি কাম কৰিছিলে মই আসলতে পলিটিক্সত আহাৰ আগত ছাত্ৰ সংগঠনৰ লগত আছিলো 2010 চনৰ পৰা মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ লগত আছিলো এবিএমচি নহয় আমসু নহয় অল আসাম মাইনৰিটি ষ্টুডেন্ট ইউনিয়ন আমসু এইটো সংগঠনত মই বাক্সা জিলাৰ সভাপতি হিচাপেও আছিলো 4 বছৰ মান তাৰ পিছত সেন্ট্ৰেল কমিটিৰ শিক্ষা সম্পাদক হিচাপে আছিলো 18 চনলৈকে মই আছিলো আৰু ইয়াৰ মাজতে মই হিউম্যান ৰাইটছৰ লগত অলপ জড়িত হওঁ মানৱ অধিকাৰ কৰ্মী হিচাপে কিছু এৰিয়াত কাম কাজ কৰো
আৰু এতিয়াও মানে পলিটিক্সত যোগদান কৰাৰ আগলৈকে মই মানৱ অধিকাৰ কৰ্মী হিচাপে কাম কৰি আছিলো। ইউ আৰ এ সোশ্যাল ওয়ার্কার। হয়, এক কথাত ক'ব গ'লে সোশ্যাল এক্টিভিষ্ট বা সোশ্যাল ওয়ার্কার। সোশ্যাল ওয়ার্কার, ওকে। হয়। সো আপুনি পলিটিক্যাল আহা আগত আপুনি এজন সোশ্যাল ওয়ার্কার আছিলে আৰু তাৰপিছত আপুনি আমচুৰ মানে প্ৰেসিডেন্টও হৈছিলে আগত, হয় না? মাজত মই ইউটিউবাৰো। ওকে, ইউটিউবাৰো। মোৰ ভয়েস ৰাইজাৰ নামৰ এটা ইউটিউব চেনেল, ওকে, ইতিমধ্যে সেইটো ব্লক হৈছে কিবা কাৰণত, ওকে, ওকে। ষ্ট্ৰাইক হৈছে, কিন্তু সেইটো চেনেলত প্ৰায় 50,000 মোৰ ছাবস্ক্ৰাইবাৰ আছিলে। ওয়াও, এতিয়া মানে ব্লগ হোৱাৰ কাৰণে এতিয়া কিবা হৈ গ'ল। ওকে, এতিয়া কথাটো হৈ গ'ল আপুনি পলিটিক্যাল পাৰ্টিত মানে বা পলিটিক্যালৰ কিয় আহিছে আপুনি? পৰিৱৰ্তনৰ কাৰণে আহিছো। পৰিৱৰ্তনৰ কাৰণে আহিছো, জাষ্টিস পিছৰ কাৰণে। ওকে, আমাৰ সমাজত শান্তি লাগে, আমাৰ পৰিৱৰ্তন লাগে। আগত যেনেকুৱা আছিলে সেইটোৰ পৰা পৰিৱৰ্তন লাগে। মানুহৰ মাজত যিটো বিশ্বাস, আন্তৰিকতা, ভাল পোৱা সেইটো নাই, বহুত কমিছে। সেইটো বাঢ়িব লাগে। ওকে, ন্যায়, জাষ্টিস ওকে, মানুহে পাব লাগে, ৰাইটছ পাব লাগে। ওকে, ওকে। সম বিকাশ, সম অধিকাৰ, সম উন্নয়ন, এই সকলো কথাবিলাক ইমান দিন শ্লোগান হৈ আছিলে, সেইটো বাস্তৱত ৰূপায়ণ হ'ব লাগে। তেতিয়াহ'লে আপোনাৰ সমষ্টিত যিমানখিনি ডেভেলপমেণ্ট হ'ব লাগে BTDৰ চৰকাৰৰ পৰা, সেইটো আপুনি ভাবে মানে পোৱা নাই? মানে এনেকুৱা মানে চৰকাৰ মানে BPF যোনটো ৰোলিং পাৰ্টি আছে BTDৰ, নহয় জানো? সেইটো মানে আপোনাৰ সমষ্টিত মানে 20 নং মথুনগুৰিত ডেফিনেটলি ইয়াত পোৱা নাই। ডেভেলপমেণ্টৰ কাৰণে যিখিনি পাব লাগিছিল আপোনাৰ গোটেই মানে আমাৰ সমষ্টিত বা এণ্টায়াৰ BTCত যে 40টা সমষ্টি আছিল, এতিয়া প্ৰস্তাৱিত BTR অঞ্চলৰ এই 40টা সমষ্টিতেই কম বেছি ডেভেলপমেণ্ট কৰবাত হৈছে, কিন্তু আমি দেখা পাইছো যে দুৰ্ভাগ্যজনকভাৱে মথনগুৰি সমষ্টিত কাৰো উন্নয়ন হোৱা নাই, কোনো জাতি জনগোষ্ঠীৰ উন্নয়ন হোৱা নাই। আপুনি ক'ব যে মাখন স্বৰ্গীৰ MCL আছিলে, তেতিয়াহ'লে তেওঁৰ কিছু নিজা মানুহৰ উন্নতি হৈছে, হোৱা নাই না? গৌতম দাস MCL আছিলে, তেওঁৰ হৈছে, হোৱা নাই। কাৰো উন্নতি হোৱা নাই, কাৰো মাজত মিলাপ্ৰীতিও বৃদ্ধি হোৱা নাই। মানে বিগত 17টা বছৰ BTC চুক্তি হোৱাৰ পিছত আমাৰ এই অঞ্চলৰ কাৰণে মানুহৰ এটা দুৰ্ভাগ্যৰ বিষয়, আৰু এইটো দুখৰ কথা যে আমাৰ সমষ্টিটোত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। তেতিয়াহ'লে আপুনি কি ভাবে এতিয়া যে সেইবিলাক যি কণ্ডিশ্যন হৈ আছে, সেই কণ্ডিশ্যনটো দেখি কিনি আপোনাক ভোট দিব না নিদিব, ৰেছপন্সটো কেনেকুৱা পাই আছে আপোনাৰ এৰিয়াৰ? ৰেছপন্স এতিয়া চাওক, প্ৰকৃততে মানুহে পৰিৱৰ্তন বিচাৰিছে। এতিয়া মই এটা নিমিত্তহে, মই এটা পিকচাৰ বা এটা চিম্বলহে। মই এতিয়া এজ এ কেণ্ডিডেট মই আছো, কিন্তু বাকী যিসকল ৰাইজ আছে, যিসকল তেওঁলোক মূল চালিকা শক্তি, তেওঁলোকে বিচাৰিছে যে এই সমষ্টিৰ পৰিৱৰ্তন হ'ব লাগে। আমাৰ বিশেষকে আমাৰ মাননীয় প্ৰমোদ বড়ো ছাৰ, তেখেত আমাৰ সভাপতি, তেখেতৰ বলিষ্ঠ নেতৃত্বত মানুহ এতিয়া ওলাই আহিছে যে এতিয়া আৰু তেনেকুৱা ভ্ৰষ্টাচাৰী, দুৰ্নীতিকাৰী তেনেকুৱা চৰকাৰ আমাক নালাগে, যাৰ কাৰণে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এটা চৰকাৰ হ'ব লাগে। দেখা পাই যে যুৱক, বিশেষভাৱে ইয়ং যিসকল আছে, ইয়ং জেনেৰেশ্যনটো ইয়াত বিশেষভাৱে আগভাগ লৈছে, আৰু আমাৰ যিসকল মুৰব্বী আছে, বয়োজ্যেষ্ঠ লোক আছে, তেখেতসকলেও আমাক যথেষ্টখিনি সহযোগ কৰি আছে। আৰু আমি ভাবো যে কাৰ্যকৰী যিখিনি আমাৰ পদক্ষেপ লোৱাৰ কাৰণে আমাৰ চিন্তা আছে, যিখিনি প্লেন প্ৰগ্ৰাম আছে, সেই প্লেন প্ৰগ্ৰামখিনি লৈ যদি আমি আগবাঢ়ি যাব পাৰো, ডেফিনেটলি আমাৰ এই অঞ্চলৰ যিখিনি উন্নয়ন সেইখিনি হৈ যাব। ওকে, আপোনাৰ এতিয়া মানস পাৰ্কৰ ওচৰত হয় নেকি ন আপোনাৰ ফৰেষ্টৰ মানস? হয়। তেতিয়াহ'লে আপুনি ইৰিগেশ্যনৰ ওচৰত আৰু এডুকেশ্যনৰ ওচৰত, তাৰপিছত ফাৰ্মাৰ্ছ, ৰোড, সেইবিলাক কনষ্ট্ৰাকশ্যনৰ ভিতৰত মাজত কেনেকুৱা আপুনি ডেভেলপ লৈ আনিব বিচাৰে আফটাৰ ওৱান? এতিয়া চাওক, আমি তুলনামূলকভাৱে যদি চাওঁ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা যদি আমি চাওঁ, কাজিৰঙা কি পৰ্যায়ত আছে আৰু আমাৰ মানাস কি পৰ্যায়ত আছে, দুখ লাগে, আমাৰ বেয়া লাগে। মানাহলৈ যোৱাৰ কাৰণে একমাত্ৰ যিটো মূল ৰাস্তা, বৰপেটা ৰোডৰ পৰা ডাইৰেক্ট আপুনি যাব পাৰে মানাস মূল গেট, সেই ৰাস্তাটো বেকিয়ে খহাই লৈ গ'ল 2 কিলোমিটাৰ মান। সেইটো লৈ আমি আমৰ অনশন পৰ্যন্ত আন্দোলনৰ কাৰ্যসূচী লৈছিলো, ৰাস্তা আমি আন্দোলন কৰিছো, ৰাস্তা অৱৰোধৰ পৰা আমি সকলো ধৰণৰ আন্দোলন সেই সময়ত হৈছিলে, কিন্তু এইটো প্ৰটেকশ্যনৰ, বিজ্ঞানসন্মতভাৱে প্ৰটেকশ্যনৰ ব্যৱস্থা নকৰিলে বিগত চৰকাৰ বিলাকে। মানাহ ৰাষ্ট্ৰীয় উদ্যানক আধুনিকৰণ নকৰিলে, কোনো ধৰণৰ পৰ্যটকৰ কাৰণে ভাল যে কিবা এটা থাকিব, একো তেনেকুৱা নকৰিলে। বিশেষ একো নকৰাৰ কাৰণে মানাহ আমাৰ এতিয়া পিছ পৰি আছে। আৰু এই মানাহৰ লগত যদি আমাৰ যিহেতু ফৰেন কাণ্ট্ৰিৰ পৰাও বহুত মানুহ ইয়াত আহে, পৰ্যটক আহে, টুৰিষ্ট আহে,
টুৰিষ্টৰ কাৰণে বিশেষ এটা অতিথিশালাৰ প্ৰয়োজন আছে মানা এটা আধুনিকৰণ কৰিব লাগে যেনেকৈ কাজিৰঙা আধুনিক হ'ল তেনেকুৱা এই আধুনিকৰণ কৰিব লাগে যাতায়াত সুচল কৰিব লাগে এই গোটেই কাম কাজবিলাক আমাৰ ইস্তাহাৰত আছে আৰু আমি নিশ্চিতভাৱে মানুহক আমি প্ৰাধান্য দিছো এটো অলৰেডি আমি এইখিনি প্লেন প্ৰগ্ৰাম আমি বনাই লৈছো আমি যদি ক্ষমতাত আহিব পাৰো ৰাইজে যদি আশীৰ্বাদ কৰে তেতিয়াহ'লে নিশ্চয় আমি কিন্তু এই এৰিয়াৰ কাৰণে আমি কিন্তু কাম কৰিম তেতিয়াহ'লে আপোনাৰ পৰা মই জানিব বিচাৰিছো বেকিৰ যিটো প্ৰটেকশ্যন বেকিৰ প্ৰটেকশ্যনৰ কাৰণে আমাৰ বিশেষ ব্যৱস্থা থাকিব সাইন্টিফিকেলি ওকে যাতে এইটো আৰু ভাঙি যায় গৈ পেলাই আমাৰ মানা এতিয়া লাষ্ট ইয়াৰ কি হৈছিলে মানুহৰ ভিতৰত পানী সোমাই গৈছিল বহুত বন্য প্ৰাণী ক্ষতিগ্ৰস্ত হৈছে বহুত এৰিয়া ভাঙি গৈছে বহুত ৰাস্তাবিলাক ভাঙি গৈছে বনকৰ্মীবিলাকে সুচলভাৱে যাতায়াত কৰিব পৰা নাই সেই অঞ্চলবিলাক ভাঙি যোৱাৰ কাৰণে সেইখিনি আমি দূৰ কৰিব লাগিব তাৰ লগতে বেকিৰ ওপৰত আধুনিক ব্ৰিজ এখনো নাই আপুনি জানে যে এইফালে আমাৰ ময়নামাতা বা খাৰিজা বিজনী এটা আমাৰ অঞ্চল আছে এই অঞ্চলত কানেক্টিভিটি বেকিৰ লগত বেকিৰ কাৰণে কি হৈছে মাজত এই ভাল দলং নথকাৰ কাৰণে মানুহ আপ ডাউন কৰিব পৰা নাই বৃহৎ এৰিয়া এটা গতিকে সেই এৰিয়াৰ মানুহখিনিৰ সুচলৰ কাৰণে আমি দলঙৰ ব্যৱস্থাও কৰিব লাগিব এনেকুৱা আমাৰ শিক্ষাৰ ক্ষেত্ৰতো আছে আমাৰ বহুত কলেজৰ প্ৰয়োজন আছে আমাৰ হস্পিটেলৰ প্ৰয়োজন আছে আৰু RTA এক্ট যিটো আপোনাৰ ৰাইট টু এডুকেশ্যন এক্ট 2009 সেই মতে যিখিনি শিক্ষা আমাৰ অঞ্চলবিলাকত পাব লাগে সেই ছাত্ৰ ছাত্ৰীবিলাকে সেইখিনি শিক্ষা কিন্তু পাই থকা নাই মানে পোৱা নাই উপযুক্ত স্কুল নাই স্কুল থাকিলে তাত যিমান টিচাৰ থাকিব লাগে টিচাৰ নাই গতিকে আল্টিমেটলি মানুহখিনিয়ে ডিপ্ৰাইভ হৈ আছে আৰু বহুত দূৰত মানে যাব লগা হৈ আছে স্কুলৰ কাৰণে যাৰ কাৰণে এডুকেশ্যনৰ ৰেট বহুত কম সেইবিলাক যোনটো প্ৰব্লেম হৈছে বা আপোনাৰ এৰিয়া বা আপোনাৰ সমষ্টিত বা 29 মথনগুৰি কনষ্টিটিউৱেঞ্চিৰ সেইবিলাক যিবিলাক প্ৰব্লেম হৈ আছে কণ্ডিশ্যন হৈ আছে কি ভাবো যে BTD চৰকাৰ চোৱা নাই আপুনি BTD চোৱা নাই মানে গাৰ্জেন বিহীন ভাৱে যেন চলিল আমাৰ সমষ্টিটো কাৰণ দুইবাৰকে নিৰ্দলীয় কেণ্ডিডেট জিকিল তেওঁ মাত্ৰ ৰাইজৰ হাতখন ধৰিয়ে সকলো মানে হেক কৰি দিয়ে মানে গৈ পেলাই হাতত ধৰি ক'ব যে ভাই দাদা ভাই অমুক হৈছে মোৰতো নিৰ্দলীয় মই একো কৰিব নোৱাৰো তেনেকে 10 বছৰ তেওঁ পাৰ কৰি দিলে আৰু এতিয়া গৌতম দাসে লাষ্ট 5 বছৰত তেওঁ ক'লে যে মই তেনেকে ক্ষমতা পাই থকা নাই গতিকে মই ক্ষমতা পোৱা নাই মই কাম কৰিব পৰা নাই গতিকে নেক্সট টাইম যদি মোক ক্ষমতা দিয়ে মই কাম কৰিব পাৰিম এতিয়া 5 বছৰ বোলে তেওঁ শিকিবলৈ গুচি গ'ল আৰু শিকোতে এনেকুৱা শিকিল যে তেওঁ BPF দলতে থাকিব নোৱাৰিলে গতিকে গাৰ্জেনেও গুৰুত্ব দিয়া নাই যিগৰাকী BTC চিফ তেখেতে নিজেও আমাৰ এই মথনগুৰি সমষ্টিক গুৰুত্ব দিয়া নাই যাৰ কাৰণে ইয়াৰ যিয়েই MCLA হৈছে তেওঁ কোনো ধৰণৰ গুৰুত্ব পোৱা নাই ইভেন তেওঁৰ MCLA ফাণ্ডৰ টকাখিনি ঠিকমতে তেওঁ খৰচ কৰিছিল নাই সন্দেহ আছে সেইকাৰণে এই বিষয়বিলাক আৰু বিগত 15 বছৰৰ যিখিনি তথ্য আমি সংগ্ৰহ কৰি আছো আৰু সেই তথ্যৰ ওপৰত ভিত্তি কৰি আমি তদন্ত আমি বিচাৰিম যে লাষ্ট 15 ইয়াৰ্ছত যিমান টকা আমাৰ ইয়াৰ কাৰণে আহিল সেই টকাখিনি প্ৰকৃততে ডেভেলপমেন্টৰ কামত লাগিল নে কোনোবাই আত্মহাত কৰিলে সেইটোৰ তদন্ত আমি ডেফিনেটলি আমি বিচাৰি আছো তেতিয়াহ'লে আপুনি এইটো মানে ষ্ট্ৰং এইটো মানে ভাৱনা এইটো আমি গম পালো তথাপিও আপোনাৰ পৰা আমি জানিব বিচাৰিছে যে আপুনি UPPL দলৰ লগত কিয় জড়িত হ'ল এতিয়া UPPL চাওক UPPL ৰ নামেই ইয়াত মানে কৈ দিছে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল আৰু এই নামেই এটা সংকেত দিয়ে যে ইয়াত লিবাৰেল চিন্তা ভাৱনাবিলাক হৈ আছে গতিকে আমি নিৰপেক্ষ মানুহ আমি মানুহ হিচাপে যেহেতু মই মানৱ অধিকাৰৰ লগত জড়িত হিউমেন ৰাইটছৰ লগত জড়িত গতিকে মানুহৰ উন্নতি হোৱাটো বিচাৰো মানুহৰ লগত ভাতৃত্ববোধ সমন্বয় মিলাপ্ৰীতি এইবিলাক আমি বিচাৰো যাৰ কাৰণে আসলতে UPPL দল সিলেক্ট কৰিলো কাৰণ যোগ্য নেতা আমাৰ UPPL দলত আছে প্ৰমোদ বড়ো এগৰাকী যোগ্য নেতা যুৱ নেতা তেখেতে যেতিয়া দায়িত্ব ললে বিশেষকে তেতিয়া আমাৰ সমগ্ৰ অঞ্চলত মানুহৰ মাইণ্ডছেটো পৰিৱৰ্তন হৈছে আগত হয়তো বহুতে ভয় খাইছিলে বহুতক ভয় দেখুওৱা হৈছিলে আৰু সেই ভয়ৰ পৰিৱেশখিনি এতিয়া নাই আৰু নথকা সেই ভয়ৰ পৰিৱেশ গুচি যোৱাৰ কাৰণে মানুহে কিন্তু এতিয়া এই UPPL দলৰ প্ৰতি আগ্ৰহী হৈছে আৰু BTR চুক্তিয়ে যি শান্তিৰ পৰিৱেশ আনি দিছে
এই বিটিআৰ শান্তি চুক্তিৰ কাৰণে আমি সকলোৱে আমি এটা কথা উপলব্ধি কৰিছো যে এই চুক্তি যদি আখৰে আখৰে ৰূপায়ণ কৰিব পৰা যায় তেতিয়াহ'লে আমাৰ মাজত থকা যিখিনি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত থকা ভয় আছে এই ভয়খিনি আঁতৰি যাব আৰু সকলোৱে সমিল মিলেৰে মিলাপ্ৰীতিৰে আগবাঢ়ি যাব পাৰিব। তেতিয়াহ'লে আপুনি ভাবো যে যদি ইউপিপিএলে চৰকাৰ গঠন কৰে তেতিয়াহ'লে সেইবিলাক চব সলিউশনটো হৈ যাব? ডেফিনেটলি সলিউশন হ'ব আৰু বিটিআৰ চুক্তিতে সকলো সলিউশন আছে। আপুনি চাব বিগত চুক্তিবিলাকতকে বিটিআৰ চুক্তি বহুত উন্নত আৰু সকলো বস্তু সাঙুৰি লোৱা হৈছে আৰু এতিয়া আৰু কোনো আণ্ডাৰগ্ৰাউণ্ড নাই। আগত আছিলে আপুনি চাব BTC যেতিয়া চুক্তি হ'ল, BTC চুক্তি হোৱাৰ পিছত আপোনাৰ অনলি BLDৰ লগত হৈছিলে, তাৰপিছত NDFB থাকি গ'ল, কিন্তু এইবাৰ বিটিআৰ চুক্তি হোৱাৰ লগে লগে এতিয়া আৰু আণ্ডাৰগ্ৰাউণ্ড কোনো নাই। সহস্ৰ সংগ্ৰামী সকলোখিনি ওলাই আহিলে আৰু এতিয়া বিটিআৰ চুক্তিয়ে আপোনাৰ বহুত কথা লৈ আহিল, যিখিনি ডেভেলপমেণ্টৰ কথা আছে আৰু এংগেজমেণ্টৰ কথা আছে বা যিখিনি যুৱক যুৱতীৰ নিয়োগৰ কথা আছে, আনএমপ্লয়মেণ্টৰ কথা আছিলে, সেইখিনি সলিউশন ইয়াত আহিব আৰু আমাৰ শিক্ষাৰ ক্ষেত্ৰত বহুত কথা আছে, কৈ শেষ কৰিব নোৱাৰি। সো আপোনাৰ এইটো 20 নং মথনগুৰি কনষ্টিটিউয়েন্সিৰ যেতিয়া আপুনি জিকিব ইউপিপিএল দলৰ হৈ কিনি তেতিয়া আপোনাৰ লক্ষ্যটো কি আছে যে মই সেইটো ফাৰ্ষ্ট কৰিম? এই চাওক ইয়াৰ কাৰণে এটা কামটো কৰিব নোৱাৰে, তাৰ কাৰণে মই 50টা ইয়াত লিষ্ট কৰা আছে। ওকে, আপুনি মেনশন কৰিব পাৰে। ইয়াত মই যদি মেনশন কৰো, প্ৰথমে আছে কৃষকৰ কাৰণে কোল্ড ষ্টৰেজ বনাম। ওকে, সেইটো আমাৰ বনাব লাগিব, ষ্টৰ কৰিব কাৰণে কোল্ড ষ্টৰেজ। কাৰণ খেতিয়ক বিলাকে আমি চাব যে আপোনাৰ ফুলকবি বন্ধাকবিৰ উচিত বজাৰ মূল্য পোৱা নাই, মানে শাক পাচলিৰ উচিত বজাৰ মূল্য নাপায় কিয়? বহুত ব্যৱসায়ী আছে, সিজনৰ কথাটো আছে, ব্যৱসায়ী বিলাকে তেওঁলোকে বুদ্ধি কৰি পেলাই মাল ক্ৰয় নকৰে, চব্জি বিলাক ক্ৰয় নকৰে, 3 দিন বহাই দিলা, 3 দিন বহাই দিয়াৰ কাৰণে চব্জি এতিয়া পচি যাব, গতিকে কম দামত বিক্ৰী কৰি দিয়ে খেতিয়কে। যদি কোল্ড ষ্টৰেজ থাকে এইটো কৰিব নোৱাৰিব। কোল্ড ষ্টৰেজ আমি চব্জিখিনি আমি সঞ্চয় কৰি সুৰক্ষিত কৰি ৰাখিব পাৰিম, উপযুক্ত বজাৰ মূল্য খেতিয়কে পাই যাব, আমাৰ অৰ্থনীতি ডেভেলপ হৈ যাব। দ্বিতীয়ত আমাৰ আছে বেকিৰ ওপৰত আমি আধুনিক ব্ৰিজ বনাম, কাৰণ খাইজা বিজনী মইনামাতা এই বাৰাপেটা সমগ্ৰ অঞ্চলৰ যিসকল কৃষক ৰাইজে খেতি কৰে, বৰপেটা ৰোড হৈছে নামনি অসমৰ ভিতৰত ডাঙৰ বজাৰ, ইয়াত ট্ৰাকে ট্ৰাকে আপোনাৰ শাক পাচলি আনিব পাৰে, কিন্তু ব্ৰিজ নথকাৰ কাৰণে আনিব পৰা নাই। আৰু আমাৰ অঞ্চলতো বজাৰ হোৱাৰ সম্ভাৱনা আছে, আমি আমাৰ অঞ্চলত বজাৰ বনাব পাৰিম। আমি বৰপেটা ৰোডতেই সদায় কিয় কৰিব লাগে? আমাৰ বাৰাপেটাতো বজাৰ এখন হ'ব পাৰে, নহয় জানো? গতিকে এনেকুৱা ধৰণৰ বহুত কথা আছে, গতিকে আমাৰ বেকিৰ ওপৰত এটা ব্ৰিজ লাগে, সেইটো আমি বনাবৰ আমি চিন্তা কৰিম। আমাৰ স্বাস্থ্য কেন্দ্ৰ থাকিব, আমাৰ নিমুৱা অঞ্চল হওক, গোবৰদানা অঞ্চল হওক, আমাৰ দক্ষিণ হাউলি হওক বা হাউলি মহকুমা, হাউলি এই অঞ্চলত, মহকুমা নহয় হাউলি অঞ্চলত আমাৰ আৰু বান গৰাখহনীয়া ক্ষতিগ্ৰস্ত যিসকল লোক আছে তেওঁলোকৰ কাৰণে আমি ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা, আৰু যিসকল বেকিৰ গৰাখহনীয়া বা অন্যান্য নদীৰ গৰাখহনীয়াৰ কাৰণে ঘৰ বিলাক ভাঙি গৈছিল তেওঁলোকক নতুন ঘৰ বনাই দিয়াৰ কাৰণে ক্ষতিপূৰণৰ ব্যৱস্থা কৰা, সংস্থাপন দিয়া, যিসকল মানুহে মাটিৰ পট্টা পোৱা নাই মাটিৰ পট্টা প্ৰদান কৰা, ভূমিহীন মানুহক ভূমি প্ৰদান কৰা, মেদি পট্টা দিয়া, আৰু আপোনাৰ যিসকল গৃহহীন লোক আছে তেওঁলোকক আপোনাৰ ঘৰ বনাই দিয়া। MG এনৰেগাৰ কাৰণে 100% জব কাৰ্ড হোল্ডাৰক কমপক্ষে 100 দিনৰ কৰ্ম তেওঁলোকক দিয়া, নাইবা বেৰোজগাৰী ভাত্তা যোগান, আপোনাৰ মহিলা সবলীকৰণৰ কাৰণে বিশেষ ব্যৱস্থা লোৱা, সেলফ হেল্প গ্ৰুপ বিলাক আছে সেইবিলাকক স্বাৱলম্বী কৰা, প্ৰতিখন BCDCত একোখনকৈ নলেজ চেণ্টাৰ বনোৱা, যাতে নলেজ চেণ্টাৰ বনাই তাৰ জৰিয়তে ৰাইজক সহায় কৰিব পৰা যায়, স্কিল ডেভেলপমেণ্টৰ কাৰণে। অপ্ৰাদেশিত যিমান বিদ্যালয় আছে সেইখিনিক আমি প্ৰাদেশিকৰণ কৰিব পাৰিম, এইটো হয়তো সাৰ্বজনীন হ'ব, কিন্তু আমাৰ মথনগুৰি স্পেচিফিক যদি আমি ক'বলৈ যায় যে যোগ্যতা অনুসৰি আমি এংগেজমেণ্ট কৰা, চাকৰি বাকৰি, ঠিকা ঠুকুলি, পাৰ্মিট, লাইচেন্স সকলো ক্ষেত্ৰতে আমি এংগেজমেণ্ট কৰিব পাৰিম, সেইখিনি আছে। বিটিআৰত যিখিনি আমাৰ আপুনি মাইনৰিটি এৰিয়াত চাব ডি বৰ্ডাৰৰ সমস্যা আছে, সেই ডি বৰ্ডাৰ বা চিটিজেনশ্বিপ ইছ্যুত যিসকল মানুহ আক্ৰান্ত হৈ আছে তেওঁলোকক আমি সহায় কৰিম বিশেষভাৱে। তাৰপিছত PMGSY আঁচনিৰ জৰিয়তে গ্ৰাম্য যিখিনি পদ আছে সেইখিনি আমি পকীকৰণ কৰিম, আৰু তাৰ লগতে জনসংখ্যা অনুপাতে নিবনুৱাৰ সংস্থাপন সেইটো হ'ব। বিভিন্ন ভাতৃঘাতী সংঘৰ্ষত যিসকল মানুহ নিহত হৈছিল, যিসকল মানুহ আপোনাৰ শ্বহীদ হৈছিল, সকলো মানুহৰ পৰিয়ালত যোগ্যতা অনুসৰি চাকৰি প্ৰদান কৰা, নাইবা এককালীন সাহায্য প্ৰদান কৰা, এনেকুৱা ধৰণৰ আমি কথা চিন্তা কৰিছো।
আৰু পিছপৰা অঞ্চলত বিশেষভাৱে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত আৰু যাতায়াতৰ ক্ষেত্ৰত আমি বিশেষ ব্যৱস্থা ল'ব লাগিব আৰু MSDP আঁচনি এটা আছিলে সেইটো এতিয়া নামাকৰণ অলপ চেঞ্জ হৈছে তো MSDP ৰ জৰিয়তে যিখিনি আমাৰ 15 পইণ্ট প্ৰধানমন্ত্ৰী প্ৰগ্ৰাম আছে সেইখিনি আমি ইমপ্লিমেন্ট কৰাৰ চেষ্টা কৰিম উচ্চ শিক্ষাৰ কাৰণে আমি ছাত্ৰবৃত্তি দিম তাৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ৰ যিখিনি পৰীক্ষা আছে তাৰ বহাৰ কাৰণে বিশেষ কোচিংৰ ব্যৱস্থা আমাৰ পৰা হ'ব সেইটো কৰি পেলাই আমি নিশ্চিতভাৱে IAS IPS অফিচাৰ বনোৱাৰ ক্ষেত্ৰত যেটো আমাৰ পদক্ষেপ থাকিব এটি MCLA ডেফিনেটলি এই কামখিনি ইমপ্ৰুভমেন্ট কৰিব ডেফিনেটলি কৰিব তাৰ পিছত কৃষকসকল এতিয়া জানে COVID-19ৰ কাৰণে বহু খেতিয়ক আজি ক্ষতিগ্ৰস্ত হৈছে আমি এটা ষ্টাডি কৰিছিলো এই ষ্টাডিত আমি গম পাইছো যে এক সপ্তাহত প্ৰায় 20,000 টকাকে লোকসান হৈ আছে খেতিয়কৰ গতিকে এই খেতিয়কসকলক এককালীন সাহায্য দিয়াৰ আমি এটা ব্যৱস্থা কৰিম শিশু শ্ৰমিক বাল্য বিবাহ চাইল্ড মেৰিজ চাইল্ড লেবাৰ সেইখিনি আমি বন্ধ কৰি পেলাই তেওঁলোকক মানৱ সম্পদ গঢ় দিয়াৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে আমি সেইখিনি ব্যৱস্থা নিশ্চয় কৰিম লগতে আমাৰ যিখিনি ধৰ্মীয় অনুষ্ঠান আছে বা প্ৰাইভেট স্কুল বিলাক আছে এইবিলাকৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে আমি বিশেষ পেকেজৰ ব্যৱস্থা কৰিম আৰু ইয়াৰ হেৰি ৰখাৰ কাৰণে আপোনাৰ এটা প্ৰাইভেট স্কুল আছে মনিটৰিং এটা কমিটিও থাকিব যাৰ জৰিয়তে ইয়াৰ শিক্ষাৰ মানদণ্ড উন্নত কৰা তাৰ লগতে RT এক্টৰ জৰিয়তে জানে যে প্ৰাইভেট স্কুল বিলাকে 25% ল'ৰা ছোৱালীক বিনামূলীয়াকৈ পাঠদান দিব পাৰে তাৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে এই কামখিনি এতিয়ালৈকে হৈ থকা নাই এন্টায়াৰ BTC অঞ্চলত প্ৰস্তাৱিত BTR অঞ্চলত এই কামটো হোৱা নাই কিন্তু আপোনাৰ হন্তে হেতু কৰিব মানে ডেফিনেটলি এই কামখিনি কৰা হ'ব গতিকে এনেকুৱা ধৰণৰ আমাৰ বহুকেইটা আছে বিধৱা মানুহৰ কাৰণে বয়োজ্যেষ্ঠ মানুহৰ কাৰণে আমাৰ আছে পৰ্যটনৰ কাৰণে আছে এনেকে হিমামূৰীয়া যিবিলাক BTR অঞ্চলত আছে এটা ডাঙৰ প্ৰশ্ন আহে যে নন ST ভিলেজ কিছুমান সোমাই আছিলে ভুলক্ৰমে সেইখিনি আমাৰ BTR ৰ যি চুক্তি এই চুক্তিতেই আছে গতিকে BTR চুক্তিটো আমি আখৰে আখৰে ৰূপায়ণ কৰাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে ডেফিনেটলি আমাৰ চৰকাৰে ল'ব আৰু আমাৰ চৰকাৰে ল'ব মানে আমি এইটো আশা কৰি লৈছো যে আমাৰ চৰকাৰ ডেফিনেটলি হ'ব গতিকে আমাৰ চৰকাৰ যেতিয়া হ'ব মাননীয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যেতিয়া BTR চৰকাৰ হ'ব ডেফিনেটলি আমাৰ সপোনখিনি বাস্তৱ হ'ব আমাৰ সমষ্টিৰ লগতে সমগ্ৰ BTR অঞ্চল উন্নয়ন হ'ব Okay, so are you happy with the inclusion and exclusion of BTR agreement? Definitely, BTR চুক্তিটো লৈ মই সন্তুষ্ট আৰু BTR চুক্তিৰ প্ৰতিটো দফা প্ৰতিটো হাৰি মই ভালকে অধ্যয়ন কৰিছো গতিকে BTR চুক্তিলৈ যথেষ্ট সন্তুষ্টি লাভ কৰিছো আৰু BTR চুক্তি যিখিনি কথা কৈছে যে যিখিনি ST নন ST মেজৰ হিমামূৰীয়া গাঁও কন্টিজিয়াছ ভিলেজ যিখিনি এৰিয়া আছে সেইখিনি কৰ্তন হ'ব আৰু কন্টিজিয়াছ এৰিয়াত যিখিনি ST মেজৰিটি আছে বাহিৰত আছে BTC ৰ বাহিৰত আছে সেইখিনি BTR ৰ অন্তৰ্ভুক্ত হ'ব গতিকে এইটোৰ জৰিয়তে দীৰ্ঘদিনীয়া এটা অবিশ্বাসৰ যি ৰাজনীতি চলাই আছিলে এটা মহলে সেইটো অৱসান ঘটিব আপোনালোকে জানে যে বিভাজনৰ ৰাজনীতিৰ নামত ইতিমধ্যে বহু মানুহৰ মাজত ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰাৰ এটা অপচেষ্টা এটা মহলে এটা পক্ষই কৰি থাকে গতিকে আমি বিচাৰিছো যে এনেকুৱা বড়োৰ নামত ৰাজনীতি হ'ব নালাগে গতিকে বড়োৰ নামত যি ৰাজনীতি এই ৰাজনীতি BTR চুক্তিয়ে কিন্তু হেক কৰি দিব একদম এটা ফুল ষ্টপ এই কাৰণে আহিব কাৰণ যেতিয়া ইনক্লুজন আৰু এক্সক্লুজনৰ কথাটো আহিছে ইয়াত কোনো আপত্তি নকৰে কাৰণ য'ত ST মেজৰিটি নাই সেইখিনি সেইটো চুক্তিয়ে তাত এৰি দিছে গতিকে সেইটো লৈ আমাৰ আৰু অবিশ্বাসৰ পৰিৱেশ নাথাকে সেইকাৰণে মই কৈছো যে BTR চুক্তিটো যদি আমি ৰূপায়ণ কৰো বা ৰূপায়ণ যদি আমি কৰিব পাৰো আৰু আমাৰ চৰকাৰলৈ ডেফিনেটলি BTR চুক্তি ৰূপায়ণ হ'ব আচ্ছা তেতিয়ালে আপুনি ক'ব বিচাৰিছে যে UPPL যদি পাৰ্টিয়ে যদি দলে যদি গভৰ্ণমেণ্ট বনে তেতিয়ালে সেইটো BTR এগ্ৰিমেন্টটো ইমপ্লিমেন্ট ভাল ধৰণে কৰি ডেফিনেটলি আৰু আপুনি চাব সদিচ্ছাৰ অভাৱ আছে বাকি বিলাকৰ এতিয়া BPF দলৰ সদিচ্ছা নাই BTR চুক্তিত আপনি চাব আগ্ৰামা মহিলাৰ ডাঙৰী তেখেতে উইটনেছ হিচাপে সিগনেচাৰ কৰি আহি পেলাই প্ৰধানমন্ত্ৰীক আদৰণি জনালে আদৰণি জনাই যেতিয়া তেওঁ দেখা পালে যে তেওঁৰতো মানে ৰাজনৈতিক যিখিনি অদূৰদৰ্শিতা এইখিনি মানুহে গম পাই গ'ল যিখিনি ভুল কাম কৰিলে যিখিনি অন্যায় কৰিলে যিখিনি অপশাসন কৰিলে তেওঁৰ ক্ষমতা গুচি যাব গতিকে এতিয়া BTR চুক্তিৰ বিৰুদ্ধেও কথা কৈ আছে গতিকে মাননীয় আগ্ৰামা মহিলা ডাঙৰীয়া তেখেতে চিফ হৈ থকা সময়ত বহুত কাম কৰিব নোৱাৰিলে
গতিকে এতিয়া আৰু এটা বিশেষ কথা মই ক'ব বিচাৰিম এতিয়া চাব যে সংখ্যালঘুৰ কাৰণে কি নীতি আছিলে কোনো নীতি তেওঁলোকৰ নাছিলে বিপিএফ দলৰ কোনো নীতি নাছিলে ইভেন লাষ্ট 15 ইয়াৰত এজন এমচিএলএ দেখাই দিয়ক যিজন সংখ্যালঘুৰ পৰা হৈছিলে বিপিএফৰ এজনো নাই কিন্তু আমাৰ ইপিপিএল দলে 4জনকৈ কেণ্ডিডেট এইবাৰেই প্ৰক্ষেপ কৰিছে আৰু আমাৰ দলক চাই পেলাই তেওঁলোকে এইবাৰ দুই একজনক দিব পাৰে এইটো বেলেগ কথা কিন্তু বিগত লাষ্ট 15 ইয়াৰত কিয় দিব নোৱাৰে কিয় ডেভেলপমেন্ট প্ৰগ্ৰাম বিলাক নহল তেতিয়ালে আপোনাৰ ইপিপিএল দলৰ যিমানখিনি কিবা নিয়ম বনাইছে সেইবিলাক ফলো কৰিছিল এতিয়া তেওঁলোকে ভয় খাইছে যে ইপিপিএল চৰকাৰ গঠন কৰিব যাৰ কাৰণে ইপিপিএল দলে আপুনি চাব কোনো জাতি কোনো জনগোষ্ঠীক বাদ দিয়া নাই সবকে হাঙৰি লৈছে সকলোকে আকোৱালি লৈছে কিন্তু হেতু বিপিএফত নাই বা হাগ্ৰামা মহিলাৰে হেতু কৰিব পৰা নাই যাৰ কাৰণে এতিয়া ইপিপিএলক ফলো কৰি আছে আমাৰ যিখিনি এজেন্ডা আজি হয়তো আপোনাৰ এই ইউটিউব চেনেলৰ পৰা ভিডিও চাই পেলাই আমাৰ বিপিএফ দলৰ দুজন কৰ্মীয়ে এইবিলাক ইস্যু তেওঁলোকে এতিয়া মানে সোশ্যাল মিডিয়াত হেৰি কৰিব যে এইটো তেওঁলোকে বনাব কিন্তু আমাৰ প্ৰশ্ন এইটোৱে যে বিগত 15 ইয়াৰ্ছত তেওঁলোকে চৰকাৰ আছিলে আৰু 2 বছৰ আছিলে গতিকে 17 বছৰ টোটেলত তেওঁলোকে কি কৰিলে সেইটো উত্তৰ দিয়ক সো বহুত ষ্ট্ৰং মানে প্ল্যানিং কৰি কিনি আপোনাৰ এতিয়া ইপিপিএল দলটো মানে গভৰ্ণমেণ্ট বনাবই মানে হেতু মানে এটা মানে টাৰ্গেট লৈছে নহয় না হয় সো থ্যাংক ইউ সো মাচ আপুনি যে মোক টাইম দিছে আৰু আপুনি বহুত মানে টাইম দিয়াৰ কাৰণে মই এইটো মোৰ মনৰ পৰা ধন্যবাদ যাচিছো আৰু বহুতখিনি কথা আপোনাৰ এৰিয়াৰ বা মটন গৰি কিবা কনষ্টিটিউয়েন্সি বা সমষ্টিৰ মানুহবিলাকে মানে আপোনাৰ নিশ্চয় এইটো সাপোৰ্ট কৰিব যদি আপোনাৰ মানে যিখিনি কাম কৰিছে আগত আৰু আপোনাৰ যিটো লক্ষ্য আছে সেইটো যদি ভালখিনি দেখিছে হিন্তে যদি হ'ব পাৰে আৰু যদি আপোনাক ভাল পায় হয় না হয় তেতিয়াহ'লে হিন্তে যদি সাপোৰ্ট কৰিব বিচাৰিছে যদি চেঞ্জ হ'ব বিচাৰিছে হিন্তৰ ওপৰত থাকিব সেইটো ভিডিঅ'টো কিন্তু হাইলাইট হয় স্যাৰ হয় না সো এতিয়াৰ কাৰণে মই আজি আহিছো ইয়াত আপোনাৰ যোনটো এতিয়া মানে ডলাৰ পৰা হৈ কিনি আপুনি এইটো কেণ্ডিডেট হৈ কিনি আপুনি এতিয়া মানে এটা মানে কন্টেষ্ট কৰিছে হয় না হয় ইয়াৰ মানে মই এইটো হাইলাইট কৰিব বিচাৰিছো সব পাৰ্টিটো মই কৰিম কিন্তু যোনে পাৰ্টিৰ কেণ্ডিডেট তেখেতৰ লগতে মই কৰিম হয় না নহয় সো থ্যাংক ইউ সো মাচ স্যাৰ মোক টাইম দিয়াৰ কাৰণে মই ইয়াতে মানে ভিডিঅ'টো ইন কৰিম মানে ফিনিশ কৰি দিম আপোনাৰ যদি লাষ্ট মেছেজ যদি পাব্লিকত দিব বিচাৰিছে যদি ইউ কেন শেষত পুনৰাই আপোনাক আন্তৰিক ধন্যবাদ জনাইছো আৰু পুনৰাই মই আকৌ এই কথাটো কৈছো যে আপোনাৰ চেনেলৰ উত্তৰোত্তৰ কামনা কৰিছো যাতে এই চেনেল আৰু জীয়াই থাকে দীৰ্ঘদিন যাতে জীয়াই থাকে মানুহক যেনেকে কষ্ট কৰি সেৱা আগবঢ়াই আছে সেই সেৱা আগবঢ়াই থাকক সেইটো কামনা থাকিব আৰু নিশ্চিতভাৱে নিৰপেক্ষতা বজাই ৰাখি আপোনালোকে যেনেকে আগবাঢ়ি গৈ আছে সেইটো যথেষ্ট হলাক ল'ব লগা ৰাইজক মই এটা কথাই ক'ব বিচাৰিম যে এতিয়া কোভিড-19ৰ কাৰণে যিহেতু এটা মহামাৰী আহিছে গতিকে সকলোৱে নিজক যি লকডাউনৰ নিয়ম নীতি এইখিনি মানি চলি পেলাই বাক স্বাধীনতা কিন্তু এতিয়া খৰ্ব হোৱা নাই কোভিড-19 আহিছে সোশ্যাল ডিসটেন্স আমি মেইনটেইন কৰি আছো কিন্তু আমি কথা কোৱা কিন্তু কোনো বাদ দিব নালাগে মই হেতুৱে কৈছো যে সত্যৰ লগত থাকক সকলোৱে সত্য কথা কওক আৰু যি সমন্বয়ৰ কাৰণে যি ন্যায়ৰ কাৰণে ভাতৃত্ববোধৰ কাৰণে বিকাশৰ কাৰণে আনএমপ্লয়মেন্ট সমস্যা সমাধানৰ কাৰণে আৰু যিবিলাক আমাৰ প্ল্যান প্ৰগ্ৰাম লৈ পেলাই ইপিপিএল দলে আগভাগ লৈছে এই ক্ষেত্ৰত ৰাইজে বিপুল সহযোগ কৰক হেতু অনুৰোধ জনাইছো আৰু যতে দুৰ্নীতি হৈছে এই কথাখিনি এটা যেহেতু আমাৰ মহামহিম ৰাজ্যপাল মহোদয়ে আমাৰ বিটিসিৰ এতিয়া দায়িত্বত আছে যেতিয়ালৈকে ইলেকশন নহয় তেতিয়ালৈকে তেখেতৰ দায়িত্ব যেহেতু আছে গতিকে তেখেতৰ জৰিয়তে আমি ন্যায় বিচাৰিছো এই বিটিসি অঞ্চলত প্ৰস্তাৱিত বিটিআৰ অঞ্চলত যিখিনি দুৰ্নীতি হৈছে প্ৰতিটো দুৰ্নীতি তদন্ত মহামহিম ৰাজ্যপাল মহোদয়ে তদন্ত কৰক হেতু শেষত ক'ব বিচাৰিছো ওকে থ্যাংক ইউ সো মাচ আৰু খুলুমবাই লগবোৰ নोंथांमोना টাইম होनायनि थाखाय আপোনালোকে টাইম দিয়াৰ কাৰণে মই বহুত মানে থ্যাঙ্কস যাচিছো তেতিয়ালে হেতে মই ভিডিঅ'টো সমাপ্ত কৰিম থ্যাংক ইউ ঠিক আছে খুলুমবাই